হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, জয় অনলাইন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্টৰ অফিচিয়েল নোটিছ আহি গ'ল অফিচিয়েলভাৱে। তোমালোকক মই অফিচিয়েলভাৱে নোটিছখন দেখুৱাই আছোঁ। এইটো হয় অফিচিয়েল নোটিছ, ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যনাৰ গ্ৰেড 3ৰ কাৰণে এইটো হ'ব। আৰু যিসকলে পাছ কৰিব সেইসকলতো বহুত ভাল। আৰু এইবাৰ আৰু কাট অফ লিষ্ট দিব, আৰু কিমানৰ ভিতৰত কাট অফ লিষ্ট ওলাইছে। জেনেৰেল, OBC আৰু গোটেইবিলাক পাব আপোনালোক ইয়াত আছে। আৰু ৰিজাল্ট ঘোষণা কৰিব শিৱ অনলাইনত 14ত, আৰু 11 বজাৰ লগে লগে আপোনালোক ৰিজাল্ট পাই যাব। এইটোৱে আপোনালোক আৰু কালি দিব, ৰবিবাৰ দিনা ৰিজাল্ট ঘোষণা কৰিব সেৱাই। এইটোৱে আজিৰ ভিডিঅ'। আৰু জয় অনলাইন চেনেলটো যদি প্লিজ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এনেধৰণে নতুন ভিডিঅ' পাই থাকিব আপোনালোক। আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ, থেংক ইউ।